বাস নমস্কাৰ। এই ছাৰে আজি মোক মাতিলে, মই আহিলোঁ। এড্ৰেছটো কৈ দিয়কচোন ছাৰ। স্কুলত আমাৰ চামদালপাৰা প্ৰাথমিক বিদ্যালয় আমৰি মুৰিবুৰি CRC অন্তৰ্গত। এতিয়া স্কুলত আহি আমি সাপ দুডাল দেখা পাইছিলোঁ, ডাঙৰ সাপ। এই ল'ৰা এজনক খেদিছিল। তাৰপিছত আমি আৰু এওঁলোকৰ ধৰিবৰ কাৰণে ফোনত যোগাযোগ কৰি মাতিছোঁ আৰু আজি ধৰিবৰ কাৰণে। ঠিক আছে বাৰু, আমি সাপটো বিচাৰোঁ আহকচোন বাৰু, স্কুলৰ সাপটো আহকচোন বাৰু। মানে হাত ক'ত আছে? মানে হাত পাৰ হৈ যাব পৰা ফুটা নাই। ইপিনে যোৱা নাই বাৰু, যাৱা নাই, দেখা মানুহ আছে ন। এইখানে ফুল নেদেখে। গাড়ী চলাই আহি আছো। কিন্তু তাৰ ভাল খং এডালহে খঙীয়া সাপ নাহে, খঙত আৰু মানে হাত এইটো সাপ চিনি পাইছে নে নাই? এইটো সাপ চিনি পাইছে নে নাই? এইটো সাপৰ বি আছে নে নাই? মানে হাত এইটো সাপৰ বি আছে নে নাই? নাই বাইদেউ, এইটো সাপৰ বিষ নাই। কিন্তু বিষ আছে নহয়? নাই, এইটো নাই নেকি? বিষ নাই। এইটো মানুহক যদি কামোৰে মানুহ নমৰে, কিন্তু একেবাৰে বিষ নাই। অলপমান চেক চেকাব, মানুহ নমৰে। এইটো সাপৰ একেবাৰে বিষ নাই। মোৰ সমানে দীঘল হ'বই, জংঘলত দিব। চাহ কামৰ কাৰণে কি মুঠ লৈছে। দেখিছে দাদা কিমান খঙীয়া ভাৱ চাইছো। মই কামৰ পৰা লগাই দিলো আজি নেদা, কালি কাম বেছি আহিছে নাই আৰু কামৰ খাই যাব। বস্তাটো দেখো চাওঁ অতিকে খঙীয়া ভাৱ এইটো বাতাস। কেনেকে থাকে
নিজে ভাবিব দিয়া হেল্ল' বেলেগ আহে কাই হাত ধৰি আছো ৰ স্কুলত এইটা হেৰিত কি জেগা আছিলে ৰামহৰি ৰামহৰি বুজিব নাই অঁ হ'ব দে আমি হাতটো ধুনীয়াকৈ ভৰাই দিম এতিয়া আমি হাতটো ধুনীয়াকৈ ভিতৰত সোমাই দিম আৰু বাছ তাৰ নিজুগাকে কাম আছে ধৰিলো ফুটাটো নাই সেইটো ধৰিলো আৰু এবাৰ মাইনাই ধৰিব লাগিব ইমান নাপায় আজি আজি হাতটো ধৰা পাই কেনেকুৱা পালিছা মানে আমি মানে এটা বিপদৰ পৰা মানে ল'ৰা ছোৱালী ৰক্ষা পৰিছে সেইটো কাৰণে আমি কিবা এটা বিপদৰ পৰা বাচি আৰু তেখেতসকলে শব্দ ধৰি আমাৰ উপহাৰ কৰিছে আৰু মানে অৰণ্যৰ বস্তু অৰণ্যত এৰি দিব আমি আশা কৰিছোঁ এৰি দি ঠিক আছে বাৰু আমি হাতটো ধুনীয়াকৈ জংঘলত এৰি দিম ঠিক আছে হ'ব বাৰু খোজকাঢ়িটো হাতটো স্কুলৰ পৰা ধৰি লৈ লৈ ধুনীয়াকৈ এৰি দিম আপোনালোকে চাই থাককচোন কেনেকৈ যায় আৰু এনেকুৱা সাপ পালে আমাক লগে লগে জনাওক আমি লগে লগে যাবলৈ চেষ্টা কৰিম আৰু এনেকুৱা হাত নামাৰিবি নিজে হাতটো ধুনীয়াকৈ এৰি দিম চব